মই মোৰ কঁকালৰ চৰ্বি কেনেকৈ নাইকিয়া কৰিলো আৰু আপোনাৰ যদি ঘৰতে থাকি খুব সহজে কঁকালৰ চৰ্বি নাইকিয়া কৰা মন আছে তেনেহলে আজি মই আপোনাক কেইটামান বহুত বেছি সহজ ব্যায়াম শিকাম যিকেইটা ব্যায়াম আপুনি ঘৰতে থাকি খুব সহজে কৰিব পাৰিব আহকচোন আমি একেলগে ব্যায়াম কেইটা কৰো প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি এনেকৈ বিছনাত শুই ল'ব তাৰ পিছত আঁঠু দুটা এনেকৈ ভাঁজ কৰি দিব ভাঁজ কৰি দি আপুনি আপোনাৰ হাত দুখনৰে আপোনাৰ গৰুৱা কেইটা এনেকৈ চুব আৰু এনেকৈ আপুনি ব্যায়ামটো 5 পৰা 10 মিনিট সময় পুনৰাবৃত্তি কৰিব 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি এনেকৈ বিছনাত ভৰি দুখন থৈ বহি ল'ব তাৰ পিছত এনেকৈ এটা চাইডে ঘূৰিব আৰু আনটো চাইডে ঘূৰিব এটা চাইডে ঘূৰিব আনটো চাইডে ঘূৰিব লাহে লাহে আপুনি চেষ্টা কৰিব যাতে আপোনাৰ ভৰি দুখন আপুনি এনেকৈ বিছনাৰ পৰা এনেকৈ উঠাই ল'ব উঠাই লৈ এনেকৈ এটা চাইডে ঘূৰিব আনটো চাইডে ঘূৰিব এটা চাইডে ঘূৰিব আনটো চাইডে ঘূৰিব আৰু ব্যায়ামটো আপুনি 10 পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি বিছনাত এনেকৈ শুই ল'ব শুই লৈ আপোনাৰ হাত দুখন এনেকৈ পেটত থব পেটত থৈ আপোনাৰ ভৰি দুখন এনেকৈ এটা চাইডে ভাঁজ কৰিব আনটো চাইডে ভাঁজ কৰিব এটা চাইডে ভাঁজ কৰিব আনটো চাইডে ভাঁজ কৰিব আৰু এনেকৈ ব্যায়ামটো আপুনি দুইটা চাইডে 15 বাৰকৈ পুনৰাবৃত্তি কৰিব ব্যায়ামটো কৰোঁতে আপুনি এটা কথা মনত ৰাখিব যাতে আপোনাৰ আপাৰ বডিটো আপুনি নুঘূৰাই অকল লোৱাৰ বডিটো হেনেকৈ ঘূৰাই আৰু 4 নম্বৰ ব্যায়ামটো হ'ল সাইড প্ল্যাংক ব্যায়ামটো কৰাৰ বাবে আপুনি এনেকৈ হাতখন কঁকালত ৰাখি আনখন হাতৰ সহায়েৰে আপোনাৰ শৰীৰটো উঠাই ৰাখিব চেষ্টা কৰিব আৰু এনেকৈ উঠাই ৰাখি আপুনি 10 পৰা 15 সেকেন্ড ধৰি ৰাখিব তাৰ পিছত আপুনি আনটো সাইডে ব্যায়ামটো কৰিব এনেকৈ ৰাখি কঁকালত হাতখন থব থৈ আপোনাৰ আপাৰ বডিটো এনেকৈ দাঙি দিব পজিশনটো এনেকৈ 10 পৰা 15 সেকেন্ড ধৰি ৰাখিব তাৰ পিছত নমাই দিব এই সহজ ব্যায়াম কেইটা আপুনি যদি সদায় কৰি যাই থাকে আপোনাৰ কঁকালৰ চৰ্বি একেবাৰে নাইকিয়া হৈ যাব বহুত জয় ভিডিও কাইন্ডলি সকলোকে ভিডিওটো শেয়াৰ কৰি দিব থ্যাংক ইউ